হাই গাইস, আজি আমি বনাব লৈছো পোলাও। তাৰ কাৰণে কি কি ব্যৱহাৰ কৰো, কেনেকৈ বনাও, খুব সহজভাৱে চাওচোন আহক। পোলাওৰ বাবে মই বাসমতি ৰাইচ লৈছোঁ, লগতে এইফালে কাজু কেইটামান লৈছোঁ, এইফালে কিচমিচ কেইটামান আৰু এইফালে ইলাচি কেইটামান এনেকৈ খুন্দি লৈছোঁ, গোটা লং আৰু দালচেনি, এইফালে আদা অকণমান খুন্দি লৈছোঁ আৰু এইফালে গোটা জিৰা, আনফালে তেজপাত আৰু এই গাজৰ অলপ কাটি লৈছোঁ, এইফালে পিঁয়াজ আৰু এইফালে ঘি। আৰু এতিয়া আমি বনাবলৈ ষ্টাৰ্ট কৰোঁ। এইফালে মই কুকাৰখন গৰম হ'বলৈ দিছোঁ, তাৰপিছতে মই ইয়াত ঘিউ অকণমান দিছোঁ। ঘিউখিনি দি লৈ মই ড্ৰাই ফ্ৰুটখিনি ভাজি ল'ম। কাজু আৰু কিচমিচখিনি মই ভালদৰে ৰঙচুৱা হোৱালৈ ভাজি ল'ম। আৰু এইখিনি ৰঙচুৱা হৈ গ'ল, এতিয়া মই এইখিনি নমাই থ'ম। প্ৰথমে মই কুকাৰখন গৰম হ'বলৈ দি কিনি ঘিউ অকণমান দি কিনি তাতে গোটা মছলা মানে গোটা লং, ইলাচি, দালচেনি এইখিনি ভাজি ল'ম অকণমান। তাৰপাছতে মই তেজপাত কিখিলা দিম। তেজপাত কিখিলা অকণমান ভাজি তাতে মই আদাখিনি যে খুন্দি থৈছিলোঁ সেইখিনি দিছোঁ। তাৰপিছতে অকণমান ভাজি কিনি তাতে মই এতিয়া গোটা জিৰাখিনি দিম। গোটা জিৰাখিনি অকণমান ফুটি অহালৈ ভাজি ল'ম। তাৰপাছতে মই পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি মই অকণমান ৰঙচুৱা হ'লে ভাজি ল'ম। এতিয়া মই গাজৰখিনি দি লৈছোঁ। গাজৰখিনি দি অকণমান টাইম ভাজিম। দেখিছেনে ভাজি আছোঁ। তাৰপিছতে মই যে ভাজি থৈছোঁ ড্ৰাই ফ্ৰুটখিনি, এতিয়া ড্ৰাই ফ্ৰুটখিনি দি দিছোঁ। এতিয়া চাউলখিনি ধুই থোৱা চাউলখিনি মই ধুনীয়াকৈ দি দিম। তাৰপিছতে চাউলখিনি ধুনীয়াকৈ অকণমান টাইম ভাজি ল'ম। এতিয়া মই পানী দিলোঁ। পানী দি তাৰ ওপৰতে ঘিউ এচামুচ দি দিছোঁ। এই দেখিছেনে গ্লাছটো জোখে চাউল লৈছিলোঁ, তাৰ জোখে পানী দিছোঁ আৰু এটা চিটি অহালৈ ৰৈ থাকিম। আৰু আনফালে এয়া মোৰ লোকেল চিকেন হৈ আছে। এটা চিটি দিয়াৰ পাছতে মই নমাই দিলোঁ আৰু দেখিছেনে কাটা চামুচ এখনে এনেকৈ অলপ গৰমে এনেকৈ লৰাই দিছোঁ লাহে লাহে। তাৰপিছতে এয়া মোৰ পোলাও ৰেডি। আৰু এতিয়া মই গৰমে পোলাও আৰু লোকেল চিকেন খাই লওঁ। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।